নতুন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সো থাম্বনেইল চাই আপোনালোকে ধৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। সো আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সেইকাৰণে সকলোকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি অনুৰোধ জনালোঁ। সো আপোনালোকৰ যি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ডিগ্ৰী লেভেল উইথ কম্পিউটাৰ যি স্কিল টেষ্ট অনুষ্ঠিত হৈ গ'ল, সো সেই পৰীক্ষাৰ আপোনালোকৰ ফাইনেল কাট অফ কিমান আহিব সেই বিষয়ে এটা আনঅফিচিয়েল এনালাইচিছ মই কৰিবলৈ গৈ আছোঁ। এইটো কোনো অফিচিয়েল এনালাইচিছ নহয়, মোৰ ফালৰ পৰা কাট অফ কিমান যাব সেইটো আপোনালোকক ক'বলৈ গৈ আছোঁ। সো সকলোকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি অনুৰোধ জনালোঁ। সো তেতিয়াহ'লে ব'লক আপোনালোকক মই ডিছকাছ কৰোঁ যে আপোনালোকৰ কাট অফ কিমান যাব পাৰে, যিহেতু আপোনালোকৰ ৰিটেন আৰু কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হৈ গ'ল। সো আপোনালোকৰ এটা থুলমূল এটা এজামশ্যন আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। সো ব'লক তেতিয়াহ'লে দেখুৱাই আছোঁ কাট অফ কিমান যাব পাৰে মোৰ বোধেৰে। ব'লক তেতিয়াহ'লে তো আনঅফিচিয়েল কাট অফ লিষ্ট আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। সো প্ৰথমতে আপোনালোকৰ জেনেৰেলৰ ৰিটেনত আপোনালোকৰ মাৰ্কছ আছিল 126। সো আপোনালোকৰ প্ৰেক্টিকেলত 20 মাৰ্কছ মিলাই 146 যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আপোনালোকৰ জেনেৰেল ওমেনৰ 113.75 আপোনালোকৰ হেৰিত আছিল, ৰিটেনত আছিল। লগতে আপোনালোকৰ প্ৰেক্টিকেলৰ অৰ্থাৎ কম্পিউটাৰ স্কিল টেষ্টত 18 যাব বুলি মোৰ বিশ্বাস, আৰু সিমানমান গৈ লাষ্টত আপোনালোকৰ 131.75 জেনেৰেল যি ওমেন আছে তেখেতসকলৰ ইমান কাট অফ যাব পাৰে। লগতে আপোনালোকৰ SCৰ ৰিটেনত আছিল আপোনালোকৰ 108.5। সো আপোনালোকৰ প্ৰেক্টিকেলত 16 মিলাই 124.5 যাব লাগে। ঠিক সেইদৰে আপোনালোকৰ SC ওমেনৰ ৰিটেনত আছিল 99। সো আপোনালোকৰ প্ৰেক্টিকেলৰ 14 মিলাই 113 আপোনালোকৰ কাট অফ হ'ব পাৰে। ঠিক সেইদৰে ST প্লেইনৰ আপোনালোকৰ ৰিটেনত আছিল 105। সো লগতে আপোনালোকৰ স্কিল টেষ্টৰ প্ৰেক্টিকেল স্কিল টেষ্টৰ মাৰ্ক 15 মিলাই আপোনালোকৰ 120 যাব পাৰে। ঠিক সেইদৰে আপোনালোকৰ ST প্লেইন ওমেনৰ ৰিটেনত আছিল 98। সো আপোনালোকৰ প্ৰেক্টিকেলত 13 বা 14 আপোনালোকৰ যাব লাগে। সো টোটেল আপোনালোকৰ 111ৰ পৰা 112 সিমানমান আপোনালোকৰ কাট অফ থাকিব লাগে। ঠিক সেইদৰে আপোনালোকৰ ST হিলছৰ ৰিটেনত আছিল 87.5। লগতে আপোনালোকৰ প্ৰেক্টিকেলৰ 11 বা 12 মাৰ্কছ মিলাই ফাইনেল আপোনালোকৰ 98.5 বা 99.5 আপোনালোকৰ যাব লাগে। ঠিক সেইদৰে ST হিলছৰ ওমেনৰ আপোনালোকৰ ৰিটেনত আছিল 78.5। সো প্ৰেক্টিকেলৰ 10 মাৰ্কছ মিলাই 88.5 আপোনালোকৰ যাব লাগে। ঠিক সেইদৰে OBC MOBCৰ ৰিটেনত আছিল 113.75 আৰু ৰিটেনৰ 18 মাৰ্কছ মিলাই আপোনালোকৰ 131.75 আপোনালোকৰ যাব লাগে। ঠিক সেইদৰে ওমেনৰ আপোনালোকৰ ৰিটেনত আছিল 105। সো প্ৰেক্টিকেলত 16 বা 17 যাব লাগে বুলি মোৰ আশা। সো সেই হিচাপত আপোনালোকৰ 121 বা 122ৰ ভিতৰত থাকিব লাগে বুলি মই ভাবোঁ। ঠিক সেইদৰে EWSৰ আপোনালোকৰ ৰিটেনত আছিল 112। সো প্ৰেক্টিকেলৰ আপোনালোকৰ 17 বা 18 মাৰ্কছ মিলাই 129ৰ ভিতৰত আপোনালোকৰ EWSৰ থাকিব পাৰে। ঠিক সেইদৰে EWS ওমেনৰ ৰিটেনত আছিল 103.25। সো লগতে আপোনালোকৰ প্ৰেক্টিকেলৰ 15 মাৰ্কছ মান যাব লাগে। সো প্ৰেক্টিকেলৰ 15 মাৰ্কছ মিলাই আপোনালোকৰ 118.25 আপোনালোকৰ ফাইনেল যাব লাগে। সো এইটোৱে এটা আনঅফিচিয়েল কাট অফ এনালাইচিছ মোৰ ফালৰ পৰা মই দিলোঁ। সো মোৰ বোধেৰে কাট অফ সিমানে থাকিব লাগে। সো খুব বেছি ইফাল সিফাল হ'লেও আপোনালোকৰ 1 বা 2 নম্বৰ ইফাল সিফাল হ'ব লাগে। সো মোৰ বোধেৰে কাট অফ ইমানেই যাব লাগে। সো এটা আনঅফিচিয়েল কাট অফ এজামশ্যন আপোনালোকৰ মাজত মই আগবঢ়ালোঁ। সো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। সো ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। সো আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ধন্যবাদ।